আজি অলপ বেলেগকৈ কিবা এটা ঘৰতে বনালোঁ মানে ডালগনা কফি ৰেষ্টুৰেণ্টৰ নিচিনা মাত্ৰ ঘৰতে 20 টকা খৰচ কৰিয়ে 2 পেকেট বজাৰৰ পৰা কফি কিনি আনি কফি পাউডাৰ 2 পেকেট ধুনীয়াকৈ কেঁচিৰে কাটি লৈ বগা বাটি এটাত ধুনীয়াকৈ কফি পাউডাৰখিনি মিক্স কৰি লগতে অলপ বেছিকৈ চেনি দি দিলোঁ। চেনি দিয়াৰ পিছতে অলপ দিলোঁ বেকিং ছ'ডা। এইখিনি দিয়াৰ পিছতে বাতিটোতে ধুনীয়াকৈ অলপ পানী দি দিলোঁ। লগতে এইফালে ঘুটা আৰম্ভ কৰি দিলোঁ। মানে এই কালাৰটো মানে বেলেগ এটা কালাৰ আহি যাব ঘুটোতে মানে বহুত টাইম ঘুটি থাকিব লাগিব, প্ৰায় 1 ঘণ্টা 2 ঘণ্টামান। আৰু এইফালে এনেকৈ থিয় দিও ঘুটি থাকিব পাৰে আৰু এনেকৈ বহিও আপোনালোকে শুই ঘুটিব পাৰে, যেনেকৈ ঘুটে আপোনালোকৰ কথা। প্ৰায় মোৰ 1 ঘণ্টা 45 মিনিট পিছতে মোৰ হাতৰ বল শক্তি প্ৰয়োগ কৰি এনেকুৱা এটা ৰূপ আহি গ'ল, মানে অলপ কফিৰ মানে ভাইবটো আহি গ'ল। ইফালে ধুনীয়াকৈ এটা কালাৰ আহি গ'ল। প্ৰায় ইফালে ধুনীয়াকৈ মই কালাৰটো অহাৰ পিছতে অলপ গাখীৰ আছিল ঘৰতে গৰম কৰিব দিলোঁ। 2টা কফি গিলাচ তুলিলোঁ। ইফালে গাখীৰখিনি দিয়াৰ পিছতে ইফালে ধুনীয়াকৈ এড কৰি দিলোঁ কফিখিনিও। খাই বহুতেই বেছি ভাল লাগিল। আপোনালোকে